Hello viewers, good evening. আশা কৰো সকলো ভালে আছে। আমাৰ একদম বিন্দাস আৰু সকলোকে স্বাগতম জনাইছো Banditas কিবাকিবিৰ অন্য এটা নতুন ব্লগলৈ। আমি এতিয়া গৈছো শিৱদৌল চাবলৈ ৰাতিৰ শিৱদৌলনো কেনেকুৱা হয় চাওগে। সেই বুলি শিৱদৌললৈ ওলাইছো আৰু আমি গাড়ীত হৈ এবাৰ টমটমত আহিলো। আমাৰ ড্ৰাইভাৰ ফেল হৈ গ'ল। এবাৰ আমি টমটম লৈ ললো। চৰাইদেউৰ পৰা আহিলো আহি কাৰখন থৈ ললো যেহেতু আমি একদম শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ কাষতে আছো গতিকে এইখিনি খোজকাঢ়ি আহোঁ বুলি ভাবিলো কিন্তু খোজকাঢ়িলে অকণমান বেছি দূৰ হৈ যায় যে সেইকাৰণে টমটম লৈ ললো কাইলৈ আমি ৰাতিপুৱা আহিমেই শিৱদৌলত শৰাই দিবলৈ সেৱা কৰিবলৈ কিন্তু এতিয়া আমি চৰাইদেউ চাই অকণমান বোলে এনেই ৰাতিনো শিৱদৌল কেনেকুৱা হয় তাকে চাবলৈ আহিলোঁ অকণমান ৰাফকৈ চাই যাওঁ আৰু ওপৰে আৰু প্ৰতি সোমবাৰে ভোগৰ সময় 7 বজাৰ পৰা 9 বজালৈ মানে ৰাতিপুৱাৰ ভাগতে চাগৈ কিন্তু আমি আকৌ কাইলৈ দেওবাৰেহে আহিম মানে আমি ভোগ খাবলৈ নাপাওঁ আৰু ভোগৰ সৌভাগ্য আমাৰ নহ'ব যিসকলে আহে সোমবাৰে এই 7 বজাৰ পৰা 9 বজাৰ ভিতৰত পোৱাকৈ আহিলে ভোগ খাবলৈ পাব আৰু এইফালে সেয়া দেৱীদৌল দূৰত মানে শিৱদৌলৰ সোঁকাষে দেৱীদৌল আমি যেতিয়া থিয় হৈ আছোঁ আমাৰ বাওঁ কাষে হ'ব কিন্তু শিৱদৌলৰ সোঁকাষে দেৱীদৌল আৰু বাওঁ কাষে বিষ্ণুদৌলৰ ওচৰলৈ গৈ আছোঁ বাৰু এয়া শিৱদৌল কেমেৰা আঁৰৰ কাহিনী আৰু এইবিলাক আৰু এয়া বিষ্ণুদৌললৈ সোমোৱা এইখন গেট মই যেতিয়া 16 চনত আহিছিলোঁ তেতিয়া ইয়াত অলপমান পৰিৱেশটো বেলেগ আছিলে গছ-গছনি আছিলে অকণমান বেলেগ এটা পৰিৱেশ আছিলে আৰু এতিয়া গছ-গছনিবোৰ নাই নতুনকৈ কিবা কৰিম বুলি ভাবিছে নেকি নাজানো কিন্তু মোৰ হ'লে এতিয়া ভাল লগা নাই দেই A few moments later আজিৰ কাৰণে সব চোৱা মেলা শেষ এতিয়া একদম বিছনাত বহি লয় গোটেই গিটাই এতিয়া চিল মাৰিম আৰু ভাত বিচাৰি আছো মেনুখনত বোলো অৰ্ডাৰ দিওঁ ইয়াতে ভাত খাম বুলি ভাত কাহা হে ভাত এয়া চাওক ফ্ৰী ফোন পাই ডিনাৰ অৰ্ডাৰ কৰি আছে ডিনাৰ আহি গ'ল কি অৰ্ডাৰ কৰিলোঁ কি আহিলে দেখুৱাই আছোঁ বাৰু কিন্তু তাৰ আগতে এজন মানুহ দেখুৱাই আছোঁ ৰ'ব বিদেশত আপোন মানুহ আমাৰ মৰিগাঁৱৰ হয় দাদাজন মানে নিজৰ মানুহ লগ পাই গৈছে শিৱসাগৰৰ বিয়াত ভাল লাগি গৈছে মানে মনটো আৰু দাদাৰ ফ্ৰেণ্ডৰ মানে ঘৰৰ কাষৰ হয় দাদাৰ ফ্ৰেণ্ডে নাম্বাৰ দি দিলে আমাক আৰু আমি একেবাৰে মানে আৰু এতিয়া খোৱাৰ টাইম আমি দুইজনীয়ে মানে পুৰা চাৰ্ভ কৰাত লাগি গৈছোঁ আমি ডিনাৰত অৰ্ডাৰ দিছিলোঁ প্লেন ৰাইচ তাৰ পাছত ফিছ কাৰী এই দুটাই দিছিলোঁ অৰ্ডাৰ কিন্তু এই যে আমাৰ মৰিগাঁৱৰ দাদাজন দেখুৱালোঁ তেখেতৰ ফালৰ পৰা আমালৈ আছিলে 3টা অফাৰ মানে এটা ৰাইচ বাউল ফ্ৰী এটা ডাল ফ্ৰাই ফ্ৰী আমি ডাল ফ্ৰাইও অৰ্ডাৰ দিছোঁ প্লেন ৰাইচ ডাল ফ্ৰাই আৰু ফিছ কাৰী দিছিলোঁ আৰু গোটেইকেইটাৰে এটা দাদাজনৰ ফালৰ পৰা ফ্ৰী দিছে তাৰোপৰি পাপৰ এইখিনি বস্তু তেখেতে নিজৰ ফালৰ পৰা দিছে পাপৰো ইয়াত মানে এক্সট্ৰা অৰ্ডাৰ কৰিব লাগে কিন্তু পাপৰটো তেওঁ নিজৰ ফালৰ পৰা দিছে দেখিলে নিজৰ মানুহ লগ পাই যোৱাৰ কেনেকুৱা ফাইদা বেলেগত চাৰিটা পাতি দিছে কিমান সুবিধা চিনাকি মানুহ থকাৰ কাৰণে নহয় মই খাওঁতে ভিডিঅ' কৰি নাথাকোঁ It's dinner time. দুইজনী আমি অলপ বেটাৰ কাম কৰি দিলোঁ আমাৰ মানে মহাৰাজসকল বহি আছে আমি দুইজনী অকণমান চাৰ্ভিং কৰি লৈছোঁ আৰু ঘৰত দি থকা অভ্যাস যে ভাল লাগে আৰু মানে এনেকৈ দি কৰি ঘৰত দি থকা অভ্যাসে যে হোটেলতো মানে সেইটো দায়িত্বটো এৰা নাই নিচিনা একবাৰ একদম ওচৰৰ পৰা ক্ল'জ আপ ভিডিঅ'ৰে দেখুৱাই দিছোঁ আৰু ফিডবেকটো দি দিওঁ খানা বহুত টেষ্টি আছিলে বাটাৰ দিয়া ফিছ কাৰী আছিলে একদম বহুত বেছি টেষ্টি আনকি দাইলখিনিও খাই বহুত ধুনীয়া হৈ যায় The next day Hello viewers, good morning from Sivsagar 6:20 হৈছে আৰু জল্দি উঠিছোঁ কাৰণ আমি এতিয়া যাম শিৱদৌললৈ শিৱদৌল চাবলৈ এখন বেলকনি
ৰ'ব শিৱসাগৰৰ ভিউ দেখাওঁ ৰাতিপুৱাই পুৱাই নিজেও চাওঁ এইয়া শিৱদৌল এইখন আমাৰ গাড়ীখন জলদি জলদি এতিয়া ফ্ৰেছ হ'ম দিয়া উঠা সোনকালে উঠি মানে 8 বজাত আমি শিৱদৌললৈ যাম চাকি ধূপ জ্বলামগৈ তাৰপাছত এতিয়া মানে চব পেকিং চেকিং কৰিয়ে থৈ যাম আৰু আহি ইয়াতে ব্ৰেকফাষ্ট কৰিম ইয়াত মানে হোটেলত ব্ৰেকফাষ্টটো ফ্ৰী আছে বুফে ব্ৰেকফাষ্ট হ'ব হেনো আৰু ব্ৰেকফাষ্ট কৰি একেবাৰে ওলাই আৰু গৰম পানী ইয়াৰ পৰাই দিছে দেই গৰম পানী বিচাৰিলে গৰম পানীও দিয়ে ধুনীয়াকৈ Good morning. Dalam istana kuya so. Onggal yang untuk dalam istana kuya so. ধুনীয়াকৈ ৰেডি হয় এতিয়া শিৱদৌললৈ যাওঁ দাদাহঁত একদম তেতিয়া ৰেডি হৈ ৰৈ আছে দুইটা আৰু আজি আমি লিফ্টৰে অহা নাই খোজকাঢ়িছোঁ দাদা ইয়াত আছে বোলে হেৰিত এইখিনিত বেলকনিটোত ধুনীয়া বেলকনিটো কালি এবাৰ দেখুৱাইছিলোঁ অঁ গীতা ৰ'দ লৈ আছেহি অঁ মোৰ চেল্ফি ষ্টিকডাল কি হ'ল গাড়ী থাকিলে নেকি গাড়ীত আছে ন অঁ আমি বিচাৰি আছোঁ টোপনি পূৰা নহ'ল ইহঁত তোমাৰ আমি মস্ত খোলোঁ ন মোৰ তুমি ফোন মাৰিছা যে টোপনি পূৰা মই খালি লগতে উঠিছোঁ আমি 4:00 খাব পালোঁ এয়া চাওক হোটেলত থকা লোকসকলৰ গাড়ী কোনেও ক'লৈকো যোৱাই নাই চাগে আমি ফাৰ্ষ্ট ওলাইছোঁ আমাৰ গাড়ী লৈ এইটো চিষ্টেমটো যে এইটো ভাল লাগিছে মোৰ যিমান ডাঙৰ গছ হ'লেও মানে কাটিব লগা নহয় আৰু এইটো চিফ্ট কৰি দিলে হ'ল কোনোবা ফালে আৰু নহ'লে এই গছজোপা যদি এইখিনিত ৰোৱা হয় কিবা কাৰণত কেতিয়াবালৈ আকৌ কাটিব লগা হ'লে গছডাল কটাই যাব এতিয়া কাটিব দৰকাৰ নাই আৰু এই মনোমোহা মন্দিৰটো স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে নিৰ্মাণ কৰাইছিল 1714 চনত মানে 14 চনতে কমপ্লিট হোৱা নাছিলে 1714 পৰা 44 খ্ৰীষ্টাব্দৰ ভিতৰত কমপ্লিট হৈছিল শিৱসাগৰ পুখুৰীৰ দক্ষিণ পাৰত আছে এই মন্দিৰটো আৰু এই মন্দিৰটো আহোম মন্দিৰৰ ভিতৰত যিমানবোৰ আহোম ৰাজত্বৰ মন্দিৰ আছে এই সকলোবোৰৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ ইয়াৰ উচ্চতা 40 মিটাৰ আঠকোণীয়া ভেটিৰ গৰ্ভগৃহৰে নিৰ্মিত শিৱদৌলৰ শিখৰ অতি উচ্চ আৰু ইয়াত গৰ্ভগৃহ অন্তৰাল মুখমণ্ডপ সভামণ্ডপ এই সকলোবোৰ অংশ দেখা পোৱা যায় বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি জ্যামিতিক আৰু ফুলাম চানেকিৰে ইয়াৰ বেৰবোৰ সজোৱা হৈ আছে আৰু এয়া হৈছে শিৱদৌলৰ ভিতৰ চৰা ইয়াতে পূজা অৰ্চনা হয় পূজা অৰ্চনা মানে হৈছে ইয়াতে এটা সুৰংগৰ দৰে আছে আৰু তাতে শিৱৰ বাবে জল অৰ্পণ কৰা হয় গাতৰ সদৃশ এটা আছে মই পাৰিলে ওচৰৰ পৰা দেখুৱাই আছো এই গাতৰ দৰে এই অংশটোতে সকলোৱে ফুল পানী গাখীৰ যি আনিছে আৰু সকলোখিনি তাতে অৰ্পণ কৰিছে আমি প্ৰথমে একো বুজি পোৱা নাছিলোঁ ক'ত কি কৰিব লাগে বাকি সকলক কৰা দেখি আমিও তাতে তেনেকৈ কৰিছোঁ আৰু এই যে আমি পানী ঢালিছোঁ এই ডাঙৰ পাত্ৰটোৰে এই পানীৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা নিজে কৰি থৈছে আমি পানী লৈ যোৱা নাই লগত পূজা সেৱা কৰি ন হৌৰা ক'ব নোৱাৰে এই আমাৰ ৰাইজ ওলাই আহি আছে
আৰু এতিয়া দেৱী দৌলত সেৱা এভাগ কৰি আহোঁ এইটো জয়দৌল হয় নহয় দুৰ্গা দৌল মাজৰজন শিৱদৌল বিষ্ণুদৌল জয়দৌল ক'ত আছে জয়দৌল জয়সাগৰত আছে য'ত ৰংঘৰ কাৰেংঘৰ আছে কাৰেংঘৰৰ ওচৰতে দুৰ্গা দৌল দেৱী দৌল মৰিগাঁৱৰ পৰা আমি প্ৰথমে ভুল কৰি আছিলোঁ দেৱী দৌলকে জয়দৌল ভাবি আছিলোঁ আৰু এই শিৱদৌল বিষ্ণুদৌল দেৱী দৌল এয়া ৰাণী অম্বিকা কোঁৱৰীয়ে বনোৱাইছিল ৰজা শিৱসিংহৰ পত্নী অম্বিকা কোঁৱৰী আৰু পুনৰ হোটেল পালোঁহি ব্ৰেকফাষ্টটো কৰি লওঁ বোলো বুফে ব্ৰেকফাষ্ট হ'ব প্ৰথমে দেখুৱাই আছোঁ ৰ'ব কি ক'ত কি কেনেকৈ মানে অকণমান খাওঁ তো ব্ৰেকফাষ্টত কি আছিলে কৈ দিওঁ দুবিধ জুচ আছিলে এটা অৰেঞ্জ জুচ আৰু এটা চাগৈ এপল জুচ আছিলে আমি অৰেঞ্জটো খাইছিলোঁ ইটো কিহৰ আছিলে সেইকাৰণে গম নাপালোঁ আৰু একদম প্ৰথমতে আছে বুট মগু আৰু সেই সৰু সৰু বাউলকেইটাত কি আছিলে পাহৰি গ'লোঁ তাৰপিছত ফ্ৰুইট চালাড আছিলে আঙুৰ আপেল কমলা এফালে জাহাজী কল মই 2টা কল খাইছোঁ টেষ্টি কল পায় এফালে ব্ৰেড আছিলে ব্ৰেডৰ লগত খাবৰ বাবে জাম বাটাৰ আৰু এয়া কৰ্ণফ্লেক্স তাৰপাছত ইফালে এয়া চাহ গাখীৰ চাহ নাখালে লাল চাহো দি দিব আৰু তাৰপৰা এইটোত আছিলে এয়া পুৰি কমি গৈছে সেইকাৰণে কম দেখিছে এইখিনি হৈছে বুট দাইল আৰু এয়া হৈছে ইডলি চাম্বাৰ ইডলি আছে ইফালে এইখিনি সেই ইডলিৰ লগত খোৱা মানে কাৰী আৰু চাম্বাৰ কয় চাগে খুব সম্ভৱ আৰু ইয়াত আছিলে ইডলিও নাইকিয়া হৈছে আনিব গৈছে এইখিনি চাটনি ইডলিৰ লগত খোৱা এইখিনি হৈছে পোহা তাৰপৰা এইফালে বইল কণী তাৰপাছত নাই আৰু গৰম পানী কিবাকিবি আৰু এইবিলাক আৰু সেইটো ডাঙৰ ডাইনিং হল তাতে সকলোৱে বস্তুখিনি নিজে নিজে লৈ গৈ ধুনীয়াকৈ খালেই হ'ল আৰু পোৱাই নাই দেখোন তুমি খাম বুলি ষ্টাৰ্টটো কৰোঁ লাষ্টত খাবা ইমানবোৰ খাইছোঁ যেতিয়া লাল চাহ কাপনো কিয় নাখাওঁ বুলি কোৱা নিচিনা লাল চাহো খাইছোঁ গ্ৰীণ টি বুলি ভাবিছে দাদাই মই লাল চাহ বৌয়ে চাহ নাখায় বাকী চাহ পইচা দিছে ভাল লাগিছেনে খানা কেনেকুৱা খাই বৈ হৈ গ'ল চফ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ এতিয়া আমি একেবাৰে চেক আউট কৰি ওলাই যাম আৰু দেখুৱাম আপোনালোকক কিবাকিবি আৰু বহুত বাকী আছে ভিডিঅ' আজিৰ ভিডিঅ'টো যদিহে ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই আকৌ লগ পাই আছোঁ